নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কেচি গুৰুলৈ। সকলোৱে কয় যে দেৱতাসকলৰ ভিতৰত ত্ৰিদেৱক শ্ৰেষ্ঠ স্থান দিয়া হয়। ইয়াত ব্ৰহ্মাদেৱক সৃষ্টিকৰ্তা, ভগৱান বিষ্ণুক সংৰক্ষক আৰু ভগৱান শিৱক বিনাশক বুলি কোৱা হয়। কিন্তু বহুতৰে মনৰ এটা প্ৰশ্নৰ সৃষ্টি হয় যে এই ত্ৰিদেৱৰ উৎপত্তি কেনেকৈ হ'ল আৰু ইয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী কোন? যদি আপোনালোকৰো মনত এনেকুৱা প্ৰশ্নৰ সৃষ্টি হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক আৰু জানক ত্ৰিদেৱৰ উৎপত্তি আৰু ইয়াৰ শ্ৰেষ্ঠ কোন। এই প্ৰসংগত তিনি ধৰণৰ কাহিনী প্ৰচলিত আছে। তো বলকচোন জানো হওক এই কি তিনি ধৰণৰ কাহিনী। প্ৰথমটো কাহিনী হ'ল শিৱ পুৰাণ মতে। এদিনাখন ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱৰ মাজত বিবাদ লাগিছিল যে তেওঁলোক দুজনৰ শ্ৰেষ্ঠ কোন। এই বিবাদ বাঢ়ি গৈ যুদ্ধৰ পিনে গতি কৰিছিল আৰু তেতিয়াই দুয়োজনৰ মাজত এটা অগ্নিস্তম্ভ প্ৰকট হৈছিল। তেওঁলোক দুজনে নিৰ্ণয় লৈছিল যে যিয়ে এই অগ্নিস্তম্ভটোৰ অন্ত বিচাৰি পায় তেওঁ হ'ব শ্ৰেষ্ঠ। সেই হেতুকে ব্ৰহ্মাদেৱ ওপৰলৈ আৰু বিষ্ণুদেৱ তললৈ গতি কৰিলে স্তম্ভটোৰ অন্ত বিচাৰি। কিন্তু দুয়োজনৰ এজনেও স্তম্ভটোৰ অন্ত বিচাৰি নাপায় পুনৰ ঘূৰি আহে আৰু ভগৱান বিষ্ণুৱে নিজৰ বিফলতা স্বীকাৰ কৰিছিল। কিন্তু ব্ৰহ্মাদেৱে মিছা মাতিছিল আৰু কৈছিল যে তেওঁ স্তম্ভৰ অন্ত বিচাৰি পাইছে আৰু তেওঁৱে শ্ৰেষ্ঠ। ব্ৰহ্মাদেৱৰ মুখৰ পৰা সত্যবাণী শুনি অগ্নিস্তম্ভটোৰ পৰা ভগৱান শিৱ ওলাই আহিছিল আৰু তেওঁ ব্ৰহ্মাদেৱৰ 5খন মুখৰ যি দুখনে মিছা মাতিছিল সেই দুখন কাটি দিছিল আৰু শাপ দিছিল যে সংসাৰত তেওঁৰ পূজা কেতিয়াও নহয়। ভগৱান বিষ্ণুৰ কথাত সন্তোষ পাই নিজৰ সমান শক্তিশালী হোৱাৰ বৰদান দিছিল। এই কথাটো আছিল শিৱ পুৰাণত, যাৰ মতে ভগৱান শিৱ সকলোতকৈ ডাঙৰ। এইবাৰ আমি আলোচনা কৰিম যে ভাগৱত কথাৰ মতে ত্ৰিদেৱৰ শ্ৰেষ্ঠ কোন। এদিনাখন সকলো ঋষিমুনিৰ মাজত আলোচনা হৈ আছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কোন। সেই হেতুকে তেওঁলোকে ত্ৰিদেৱৰ পৰীক্ষা লোৱা কথা ভাবিল। এইটো কাৰ্য কৰাৰ বাবে সকলো ঋষিগণে ভৃগু ঋষিক দায়িত্ব দিলে আৰু ভৃগু ঋষিয়ে এই কাৰ্য কৰাৰ উদ্দেশ্যে প্ৰথমে ব্ৰহ্মাৰ ওচৰলৈ গ'ল আৰু ব্ৰহ্মাদেৱক অপমান কৰিলে, যাৰ ফলত ব্ৰহ্মাদেৱৰ খং উঠিল আৰু ভৃগু ঋষিক খেদি পঠালে। ইয়াৰ পিছত ভৃগু ঋষিয়ে মহাদেৱৰ ওচৰলৈ গ'ল আৰু মহাদেৱৰো খং উঠাত তেওঁক ঠিক একেদৰে খেদি পঠালে। এইবাৰ ভৃগু ঋষিয়ে অন্তিমটো পৰীক্ষা কৰাৰ হেতু ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল। ভগৱান বিষ্ণুৱে তেতিয়া তেওঁৰ অনন্ত নাগত বিশ্ৰাম কৰি আছিল আৰু ভৃগু ঋষিয়ে গৈ তেওঁৰ অনন্ত নাগত ভৰিৰে প্ৰহাৰ কৰিলে। ভগৱান বিষ্ণুৱে মুনিৰ এই কাৰ্যত কোনো ধৰণৰ খং কৰা নাছিল, বৰঞ্চ তেওঁক সুধিছিল যে মুনিবৰ, আপুনি ক'ৰবাত আঘাত পোৱা নাইনে? মোৰ এই নাগ বহুত কঠিন হয় আৰু আপোনাৰ ভৰি বহুত কোমল হয়। ভগৱান বিষ্ণুৰ এনেকুৱা আদৰ দেখি ভৃগু ঋষিয়ে ভগৱান বিষ্ণুৰ ওচৰত ক্ষমা খুজিলে আৰু সকলো ঋষিবৃন্দই এইটো কথা স্বীকাৰ কৰিলে যে ত্ৰিদেৱৰ ভিতৰত ভগৱান বিষ্ণুৱে শ্ৰেষ্ঠ। কিন্তু এই পৌৰাণিক কথাবোৰৰ বাহিৰত যদি আমি ভাবিব লগা হয় তেন্তে ত্ৰিদেৱৰ তুলনা ইজনৰ লগত আনজনৰ কৰাটো অসম্ভৱ। এতিয়া আমি আলোচনা কৰিম আমাৰ অন্তিমটো পৌৰাণিক কাহিনীৰ ওপৰত। এইটো কাহিনীৰ মতে এদিনাখন ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে একেলগে বহি আছিল। তেনেতে ভগৱান শিৱে এটা কথা ভাবিলে যে যদিহে মই বিনাশ হওঁ তেন্তে কি মই সকলো সংসাৰৰ বস্তু বিনাশ কৰিব পাৰোঁ? ভগৱান বিষ্ণু আৰু ব্ৰহ্মাকো বিনাশ কৰিব পাৰোঁ? তেওঁলোকৰ ওপৰত মোৰ শক্তি কাৰ্য কৰিবনে? ভগৱান শিৱৰ এনেবোৰ কথা মনলৈ অহাত ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই মনতে হাঁহি আছিল। তেনেতে ব্ৰহ্মাদেৱে মহাদেৱক কয় যে মহাদেৱ, আপুনি নিজৰ শক্তি মোৰ ওপৰত প্ৰয়োগ নকৰে কিয়? ময়ো এই কথাটো জানিব উৎসুক যে আপোনাৰ শক্তি মোৰ ওপৰত কাৰ্য কৰিবনে? যেতিয়া ব্ৰহ্মাদেৱে এইটো কথাত ইচ্ছুক বুলি কৈছিল তেতিয়া মহাদেৱে ব্ৰহ্মাদেৱৰ ওপৰত নিজৰ শক্তি প্ৰয়োগ কৰিছিল। লগে লগে ব্ৰহ্মাদেৱ ভস্ম হৈ গৈছিল। ব্ৰহ্মাদেৱ ভস্ম হৈ যোৱা দেখি ভগৱান শিৱ চিন্তিত হৈ পৰিল যে এইটো মই কি কৰিলোঁ, এতিয়া এই বিশ্বৰ কি হ'ব? ভগৱান বিষ্ণুৱে শিৱক পস্তোৱা দেখি হাঁহি আছিল
আৰু ভগৱান শিৱে সেই ভস্ম হাতেৰে ল'বলৈ যোৱাৰ লগে লগে ব্ৰহ্মাদেৱ সেই ভস্মৰ পৰা পুনৰ পলাই আহিছিল আৰু কৈছিল যে মহাদেৱ, মই কলৈও যোৱা নাছিলোঁ, ইয়াতে আছিলোঁ। আপোনাৰ বিনাশৰ কাৰণে এই জুইৰ সৃষ্টি হয় আৰু য'ত সৃষ্টি হয় মই তাতেই থাকোঁ। সেইবাবে মই আপোনাৰ শক্তিৰেও শেষ হৈ যোৱা নাই। এনেতে ভগৱান বিষ্ণুৱে মিচিকিয়া হাঁহি মাৰি ক'লে যে মহাদেৱ, মই এই সংসাৰৰ ৰক্ষক আৰু ময়ো চাব বিচাৰোঁ যে মই নিজে নিজক বচাব পাৰোঁনে আপোনাৰ শক্তিৰে। অনুগ্ৰহ কৰি মোৰ ওপৰতো আপুনি শক্তি প্ৰয়োগ কৰক। ভগৱান বিষ্ণুৱে যেতিয়া শিৱক জেদ কৰিলে, ভগৱান শিৱে নিজৰ গোটেই শক্তি লগালে আৰু লগে লগে বিষ্ণুদেৱৰ শৰীৰটো ভস্ম হ'ব ধৰে। আৰু বিষ্ণুদেৱে সেই জুইৰ পৰা কৈ আছিল যে মহাদেৱ, মই এতিয়াও ইয়াত আছোঁ, অনুগ্ৰহ কৰি আপুনি শক্তি প্ৰয়োগ কৰি থাকক যেতিয়ালৈকে মই শেষ হৈ নাযাওঁ। ভগৱান শিৱেও নিজৰ গোটেই শক্তি লগাই দিছিল, কিন্তু শেষত এটা জুইৰ কণা বাচি আছিল। কিন্তু ভগৱান শিৱে সেই কণাটো শেষ কৰিব নোৱাৰিলে আৰু সেই ক্ষুদ্ৰ কণাটোৰ পৰাই ভগৱান বিষ্ণুৰ উৎপত্তি হ'ল। ভগৱান বিষ্ণুৱে এইটো প্ৰমাণ কৰি দেখুৱালে যে ভগৱান শিৱেও তেওঁৰ কোনো বিনাশ কৰিব নোৱাৰে। এনেতে ভগৱান শিৱে মনে মনে ভাবিব ধৰিলে যে মই ব্ৰহ্মা আৰু বিষ্ণুক শেষ কৰি দিব নোৱাৰোঁ। যদিহে মই নিজকে শেষ কৰি দিওঁ তেতিয়া তেওঁলোক দুজনো শেষ হৈ যাব, কিয়নো মই যদি নাথাকোঁ বিনাশ সম্ভৱ নহয় আৰু বিনা বিনাশে সৃষ্টি কেনেকৈ হ'ব, আৰু যদিহে সৃষ্টিয়ে নহয় তেনেহ'লে পালন কেনেকৈ সম্ভৱ। ভগৱান ব্ৰহ্মা আৰু বিষ্ণুদেৱে এইবিলাক মনে মনে শুনি আছিল আৰু তেওঁলোকে জানিছিল যে ভগৱান শিৱে কি কৰিব। তেওঁলোকে ভবাৰ দৰে ভগৱান শিৱে নিজ শক্তিৰে নিজকে ভস্ম কৰি দিলে। লগে লগে ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱো ভস্ম হৈ গ'ল। কিছু সময়ৰ পিছত চাৰিওপিনে অন্ধকাৰ হৈ পৰিল আৰু সেই স্থানত ত্ৰিদেৱৰ ভস্মৰ বাহিৰে আন একোৱেই নাছিল। তেনেতে সেই ভস্মৰ পৰা ব্ৰহ্মাদেৱে মাত লগাইছিল যে মই ব্ৰহ্মা আৰু মই দেখিব পাৰিছোঁ যে ইয়াত জুইৰ সৃষ্টি হৈছে আৰু য'তেই সৃষ্টি হয় তাতেই মই থাকোঁ। এনেদৰে সেই স্থানৰ পৰা প্ৰথমতে ব্ৰহ্মাদেৱ আৰু তাৰপিছত বিষ্ণুদেৱ আৰু শেষত ভগৱান শিৱৰ উৎপত্তি হ'ল। অৱশেষত ভগৱান শিৱৰ বোধ হৈছিল যে ত্ৰিদেৱৰ বিনাশ সম্ভৱ নহয় আৰু এই ঘটনাৰ স্মৃতি হিচাপে ভগৱান শিৱে নিজৰ গাত সেই ভস্ম লিপি ল'লে আৰু ইয়াকেই শিৱ ভস্ম বুলি কোৱা হয়। ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু, আৰু আপোনাৰ মতে ত্ৰিদেৱ কি? কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।